খাইপাত ফলাহত যোৱাৰ আগত এটা মান্তি যাব লাগে বুলি নাজানো তুমি কিচেনত আছিলা যে লৰলৰিতে মাতিবই নহলে আমি আহি থাকিম ভাই তুমি ভাল পোৱা খিচমিচ লৈ আৰু তোমাৰ কাহিনীটো বাকী থাকিল হ'ব দে ইমান ভাল পাই দেখুৱাব নালাগে যদি সঁচাকে ভাল পাও অহাবাৰ ইয়ালৈ আহোঁতে লগত উৰ্মিলা বক লৈ আহিবি এক মিনিট ৰ'ব ইহঁতে উৰ্মিলাৰ কথা কি কৈ গ'ল আপুনি কোন মই কোন বাৰু সেইটো পিছত ক'ম আগতে কওকচোন কি কৈ গ'ল অকল উৰ্মিলাৰ কথা নহয় এটা কাহিনী কৈছে এই শান্ত পৃথিৱীখনৰ হাবি কাটি এদিন মানুহে গাঁও সাজিছিল তাৰপিছত গাঁওবোৰ কাটি নগৰ এতিয়া নগৰ কাটি নৰক বনাই আছে এই নৰক হোৱাৰ প্ৰাক মুহূৰ্তত এখন গাঁৱত 3জন অধম আছিল নাম আছিল দীপক ৰূপ আৰু চাণক্য হেল্ল' ঠিক আছে এয়া দীপক ৰূপ আৰু চাণক্য ওৰফে অধম এইটো হীৰামণিৰ ঘৰ হয়নে হয় এখন চিঠি আছিল এইখন ইয়াত এটা সহিও কৰিব লাগিব এইখিনিতে সহিটো কৰি দিব হে ৰ'ব হে হয় পৱন হয় ওলাই আহ দাদা সহিটো কৰি দিয়ক তোৰ লাজ লগা নাই কিহৰ লাজ লাগিব লাগে ছোৱালীজনীক তই চিঠি দিবলৈ আহ মোৰ ল'ৰাই চিঠি দিছে কি কথা ক'ব আহিছে আপুনি তোৰ ল'ৰাই মোৰ এই অকণমানি ছোৱালীজনীক ফুচুলাই এইবিলাক সি চিঠি দিছে লাজ লগা নাই তোৰ চালা ওলাই আহ মোৰ ল'ৰাই ইমান বেয়া নহয়
তোমাৰ ছোৱালীয়ে পঢ়িব নোৱাৰে মোৰ ল'ৰাক ক'বলৈ আহিছে তাৰ লাজ লগা নাই ছোৱালী ভাল কৰিব নোৱাৰা মোক চিনি পোৱা নাই মোৰে অকণমানি ছোৱালী এই ল'ৰা কুকুৰে লাজ নাই আপুনি বিচাৰিব মানুহ নাই অ জয়ন্ত বাবু চোৱাচোন কেনেকৈ মাতি হেঁচিছে শুনিছ জয়ন্ত বাবু তাই আমাক মিছা মিছি বদনাম কৰে মই যে তাইতকৈ ধুনীয়া তাকে লৈ ইহঁতৰ পেট পৰে শুনিছ জয়ন্ত বাবু তাই ইমান বেয়া বেয়া কথা কয় মোৰ দেহত হেনো কোনোবাই বেৰ দিব লাগে মই ধুনীয়া নে তাই ধুনীয়া কওকচোন মই ধুনীয়া নে ৰবাচোন ৰবা মই আছো না দেখা নাই কি কৰি আছো একদম চৰি ইমাৰ্জেঞ্চি ফোন বুবুল আৰ্মিৰ ফোন কাশ্মীৰৰ পৰা আহিছে না নাকান্দিবা মই কৰিম মই আছো নহয় কি হৈছে কি হৈছে তহঁতৰ হা এই ধুনীয়া ধুনীয়া তিৰোতা দুগৰাকীক কষ্ট দি থাকো হা লাজ নালাগে যা মই সিহঁতক থৈ আহিম যা গলি নাই নমস্কাৰ মোৰ নাম ৰমা গাঁৱৰ তিনিআলিটোত পিচিও এটা আছে অ' পিচিটো দেখিছোঁ বাৰু আপোনাৰ নামটোহে নাজানিছিলোঁ পিছে একো নাই বিয়া হোৱাৰ এমাহ মানে হৈছে লাহে লাহে জানি যাব কওকচোন বাৰু কিয় আহিছিল বুবুলে ফোন কৰিছিলে এঘণ্টাৰ ভিতৰত আপোনাক পিচিঅত আহিবলৈ কৈছে হয় নেকি হয় বাৰু ঠিক আছে মই গৈ আছোঁ দিয়ক কি ভাবিছ তহঁতে হা তহঁতৰ নাম লিখা আছে যেতিয়া তহঁতেই লিখিবি এতিয়া সঁচা কথা ক আমি লিখা নাই কবি নে নাই নহ'লে দেউতাৰহঁতক মাতি আনি মই মিটিং পাতিবলৈ বাধ্য হ'ম ক সঁচা কথা ক নহ'লে বাহিৰত নি ৰ'দত আঁঠু কৰাই থৈ দিম ঐ লিখিব নালাগে নেকি গোটেই স্কুলখনে গম পাব নালাগে মানে তই দেখিমনি নে কি নহয় তই মনে মনে ভাল পাই থাকিবি আৰু তাই গম পাই যাব ইয়াৰ পিছত কিন্তু তই মোক তাইৰ কথা বাৰে বাৰে কৈ থাকিব নোৱাৰিবি লিখিব দে লিখ সৰুকৈ লিখিবি দেই একো বস্তু সৰুকৈ নাভাবিবিচোন অলপ ডাঙৰকৈ ভাব যিমান পাৰ সিমান ডাঙৰকৈ ভাব তেতিয়াহে তাই গম পাই যাব ন যে তোৰ কিমান ডাঙৰ নহয় মানে মনটো
মোৰতো নিলিখিবি আকৌ ছাৰ হ'লেও মেম হয় ন আমাৰ ঐ তাৰমানে মই অকলে বুজিব লাগে তোৰতো লিখিব দিম বুলি কৈছিলি কাৰণেহে মই কৈছিলোঁ ঐ লিখ ইয়াৰটো লিখ তেতিয়াহ'লে তইও লিখিব লাগিব মই কাৰ নাম লিখিম মোৰচোন তেনেকুৱা নায়েই প্ৰশ্নবোধকেইটা দি দে মানে শুন না তইও কাৰোবাক ভাল পাওঁ ন আৰে দেখুৱাব লাগিব লিখ লিখ এডভাৰটাইজমেণ্ট লিখ নালাগে দে তেনেহ'লে মই মুচি দিম দে মই মুচি দিওঁ আকৌ মই ৰ নাপায় এইবিলাক ক'ব মুচি দিব লাগে বুলি ক'ব নাপায় লিখ তেনেহ'লে 3 বাৰ শিৱৰ নাম ল তহঁতে নিলিখিলে তহঁতৰ নাম কোনে লিখিব তহঁতৰ নাম দে হাত দে বুলি কৈছ নাই তহঁতে নিলিখিলেও তহঁতে খুব খাব লাগিব তহঁতৰ নাম কোনে লিখিব দে হাত দে আৰু বাহিৰত গৈ এই বেঞ্চখনত থকা নামবোৰ মচি দেগৈ যা বুলি কৈছ নহয় আৰু তই হাত অতৰা নমচিবি নমচিব ছাৰ দৰকাৰ পৰিলে আৰু দুকোপ মাৰক হেল্ল' আপুনি ভালে আছেনে এমাহ 14 দিন হ'ল ঘৰত অকলে আছোঁ বৰকৈ মনত পৰিছে আপোনালৈ অকলে কিয় মাহীহঁতৰ আইনো কেলে তাই পৰীক্ষা নাই জানো কেতিয়াবাই গ'লগৈ আকৌ পদূলিলৈ সদায় বাট চাই থাকোঁ আপোনাৰ চিঠি এখন কি জানি পাওঁহি নাকান্দিবা মোৰ কথা পাতিবলৈ মন নাযায় কাশ্মীৰত ইমান ডাঙৰ গণ্ডগোল চলি আছে গম নোপোৱা নেকি ফোন চিঠি সকলো বন্ধ কৰি থৈছে বাৰু সেইবোৰ বাদ দিয়া যোৱাকালি তোমাক মই সপোনত দেখিছিলোঁ তোমাৰ বুকুৰ তিলটো পিছত আছোঁ গম পাইছোঁ মই এটা বেলেগ কেম্পত শ্বিফ্ট হৈছোঁ টাইম পালে মই ৰমাৰ পিছত ফোন কৰিম হ'ব ঠিক আছে ঐ তোমাৰ মন নাযায় হেল্ল' যায় পৰহি মই সপোনত কি দেখিছিলোঁ জানে টেঙৰ হৈ গ'ল চাগে টাইম আপ নামটো দেখোন সোধাই হোৱা নাই নামটো কি আছিলে কি নাম ঐ তোৰ সেই ফকতীয়া বুদ্ধি শুনি আজি দুয়োখন ঘৰত জুই লাগিল এনেই তাইক ঘৰৰ পৰা ওলাব নিদিয়ে আজি কিন্তু তই চব চেছ কৰি দিলি চোৱা বগতা তোমাক মই বুদ্ধি এটা দিছিলোঁ আৰু তুমি ডাকোৱালজনৰ লগত টাইমটো মিলাই ল'ব লাগিছিল আৰু এনেও ডাকোৱাল হৈছে চৰকাৰী মানুহ সি কাৰোবাৰ ঘৰত চিঠি দিব গ'লেও কোনেও পিটিব নোৱাৰে আৰু তুমি মোক যিটো বুদ্ধি দিছিলা সেইমতে গ'লে দেখোন মোৰ পিঠি ফালিলহেঁতেন দাদাল তাৰ কথা শুনি এতিয়া মই সেই চৰকাৰী মানুহজনক তাইৰ ঘৰত বাপেক নথকা সময়ত চিঠি দিবলৈ যাবলৈ ক'ম ইয়াৰ বুদ্ধি শুনিলে ন মানুহ মৰিব মই কৈছোঁ বিস্ময়ত পাইছে বোলে এই বুদ্ধি বিস্ময়ত পোৱা বুদ্ধি তহঁতৰ লগত তেনেকুৱা নহয় দে এই সংগীতা আহিছে সংগীতাক চা তোৰ ফালে আজি চাব আৰু 100% হাঁহি এটা মাৰিব চিয়'ৰ কি জানা যাচোন যা শনি লগালি তই আৰে শনি নহয় গৰু তাই চাইকেলত চেইন পৰিছে যা যা তোৰ এইবোৰ বুদ্ধি শুনি মোৰ চৰ খাব মন নাই দেই শিৱৰ নাম 3 বাৰ ল ধুনীয়াকে যা কিবা যদি হয় মোক চৰিয়াবি তই যা
এবাৰো চোৱা নাছিলে আজিও আহি হ'ব নাকান্দিবিচোন একে খোৱাতে 3বাৰ শিৱৰ নাম লচোন শিৱৰ নাম ল শিৱৰ নাম ল চা গলত ধৰ শিৱৰ নাম ল শিৱ 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 কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত আহত হয় 5 সেনা জোৱান প্ৰধানমন্ত্ৰীৰ দাবী ফুটাহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই কি কৰিছে মই আছো এনে ভালদৰে খোৱা বোৱা কৰিছেনে নাই নাই আজি শনিবাৰৰ ব্ৰত ৰাখিছো শনিবাৰৰ ব্ৰত মই কিন্তু ছুটীত গৈ হাড় কেটলত খাব দিবলৈ নাই দেই শুনিছানে হেল্ল' হেল্ল' হ'ব শীত পৰা পিঠিখনত তেল অকণমান সানি দিবলৈ সপোনতহে ক'ব লাগে শুনকচোন কালি সপোনত কি দেখিছিলো জানে আচ্ছা মই অলপ পিছত ফোন কৰি আছো হা মোক মাতিছে শুনকচোন সেইদিনা প্ৰদীপ দাক মাতি ঢকুৱাৰ বেৰখন দিয়ালো মোৰ যে আজিকালি এই গৰু ছাগলীবোৰ খেদি থাকোঁতে সময়বোৰ পাৰ হোৱা হৈছে সেই তেতিয়াই এই মমতাৰ চিঠি কবিতাটোলৈহে মনত পৰে মই কবিতা এটা লিখিছো নহয় শুনিব নেকি শুনিম ৰ'ব কবিতাটোৰ নাম কথা কথা আচ্ছা শুনা না মোক পটককৈ মাতিছে মই পিছত ফোন কৰি আছো হা কথা নিয়ৰ সৰিব নৌপাওঁতে 9 বাজি ফুলটোত পখিলাটোৱে হাহাকাৰ কৰিছে বতাহ এজাকে আগলি বাহক হাহাকাৰ কৰি বাৰে বাৰে সুধিছে কথা পাতিবলৈ হাহাকাৰ কৰিছে দিয়া বিধানো তাৰে হুৱা নিশা বাৰে বাৰে টোপনি যাও কেতিয়া
কথাৰ কবৰত বহি নিথৰ হৈ ৰলো। বাহ, কি ধুনীয়া, কি ধুনীয়া পদ্য। কেতিয়াৰ পৰা লিখা তুমি কবিতা? হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে মাছ নিশা দুৱাৰত মাৰিম তোকৰ। যাওঁ নেকি? নালাগে মুখনত নিলিখিবি। এই দিনৰ পোহৰত ইমান ভাবিব নোৱাৰি নহয়। দমকলৰ পানী যিমান ঠাণ্ডা তোমালৈ মোৰ সিমান ঠাণ্ডা। ঠাণ্ডা নালাগে নেকি? হে বেয়া হ'ব। বেয়া হ'ব নালাগে দে। এটা আছে যোৱাকালি ৰাতিয়ে তোমাক কৈছিলোঁ চাউল 1 কেজি কিনি দিম বুলি। তোমাৰ ভণ্টিয়ে মই মাতিব নি পিন্ধো বুলি। মোৰখনত লিখ। মোৰ বাইদেউ অংকিতাৰ ভনীয়েক আছে, মোৰখনত লিখ। মোৰো ভনীয়েক। মই লৰাই দিম, ইয়াৰখনত লিখিলে মই লৰাই দিম। লিখি দিম দিম নহয়। আৰু এটা ভাল এটা আছে, কেতিয়াবা নিদিওঁ, দেউতাকে নিদিওঁ। এইটো মোৰ কাৰণে ৰাখি দিছোঁ নহয়। তই আৰু এটা ভাবিব পাৰিবি। ভাবিম নহয়, নিদিম নেকি কিবা আছেতো, বেলেগ আৰু আছে নহয়। এইটো মোৰ কাৰণে ৰাখি থৈছোঁ। মই কি লিখিও দিম আৰু দিও দিম নেকি? হা তাতকে মই বতাই লওঁ। হা যাবগে এতিয়া। তোৰখন তই দিবি আৰু তোৰখন তই দিবি। যা 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 চল যা চল যা। দীপকে তোমাৰ কাৰণে ভাবিম। বুজিলো মৰম এনেকুৱা ৰুল এটাই, তাত তোৰখন ই আৰু ইয়াৰখন তই দিবি। যা মেম ইয়াতে আছে, যা। মেম ৰূপ ক'ত? তাক মাতাচোন। মাতা। ৰূপ মেমে মাতিছে। কপিখনৰ পাছফালে কি লিখিছিলা? এনেই মন গ'ল মেম। একো লিখা নাই। আই লাভ ইউ মেম, আই কিছ ইউ মেম, আই মিছ ইউ মেম। কাণত ধৰ। চৰি মেম। এতিয়া কোৱা, সপোনত কি দেখিছিলা তুমি? এইকেইদিন আমি অলপ প্ৰেছাৰত আছোঁ। এইবাৰ ছুটীত গ'লে সকলো প্ৰেছাৰ নোহোৱা কৰি দিবা তুমি। শুনা না, আজি কি ৰঙৰ পিন্ধি আছা তুমি? আপোনাৰ ভাল লগা ৰংটো ৰঙা। হয় নেকি? সেইদিনা সপোনতো মই ৰঙা পিন্ধি আছিলোঁ। তাৰ পাছত আপুনি পিছফালৰ পৰা আৰ্মি ড্ৰেছত আহি ঐ মোক মাতিছে, মই যাওঁ হা। বাই বাই। আপুনি আপুনি এনেকৈ সাৱটি ধৰিছিল। কিমান যে ভাল লাগিছিল। বহুত দিনৰ মূৰত মই আপোনাৰ হাতটো ধৰি পাইছিলোঁ। আপুনি মোক বহুত জোৰত সাৱটি ধৰিছিল আৰু ময়ো আপোনাক জোৰত সাৱটি ধৰিছিলোঁ।